Hello friends, welcome back to my YouTube channel JL Study Center. বন্ধুসকল অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? উত্তৰ অপশন ডি বেঙ্গল টাইগার। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ অপশন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়? উত্তৰ অপশন সি মহাত্মা গান্ধীক। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? উত্তৰ অপশন ডি বুধ। আমাৰ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? উত্তৰ অপশন সি 8। নিম্নলিখিত কোনটো ৰং শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়? উত্তৰ অপশন বি বগা। ক্ৰিকেট খেলত খেলুৱৈৰ সংখ্যা কিমান? উত্তৰ অপশন ডি 11। আমাৰ মুখত দাঁতৰ সংখ্যা কিমান? উত্তৰ অপশন এ 32। কোন বছৰত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল? উত্তৰ অপশন সি 1975 চনত। নিম্নলিখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ? উত্তৰ অপশন সি উট পক্ষী। তাজমহল কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ অপশন বি উত্তৰ প্ৰদেশত। কোনখন ৰাজ্যক ভাৰতৰ হৃদয় অঞ্চল কোৱা হয়? উত্তৰ অপশন সি মধ্যপ্ৰদেশ। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ অপশন বি সৰোজিনী নাইডু। ভাৰতৰ ৰাজধানী কি? উত্তৰ অপশন সি দিল্লী। স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰ অপশন বি 15 আগষ্ট। গণতন্ত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰ অপশন বি 26 জানুৱাৰী। কোনজন মহাপুৰুষৰ জন্ম 2 অক্টোবৰত হৈছিল? উত্তৰ অপশন বি মহাত্মা গান্ধী। ভাৰতৰ ৰাষ্ট্ৰগান ন্যাশনাল অ্যাথেম কি? উত্তৰ অপশন বি জনগণ মন। ভারতের রাষ্ট্রীয় গীত ন্যাশনাল সং কি? উত্তর অপশন এ বন্দে মাতরম। ভারতের রাষ্ট্রীয় গীত ন্যাশনাল সং বন্দে মাতরমৰ লেখক কোন? উত্তর অপশন বি বঙ্কিমচন্দ্র চ্যাটার্জী। ভারতের রাষ্ট্রগান ন্যাশনাল অ্যাথেম জনগণ মন লেখক কোন? উত্তর অপশন সি রবীন্দ্রনাথ ঠাকুর। পৃথিবীর আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? উত্তৰ অপশন সি এছিয়া। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? উত্তৰ অপশন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। পৃথিৱীত মুঠ মহাসাগৰৰ সংখ্যা কিমান? উত্তৰ অপশন এ 5। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? উত্তৰ অপশন এ ভাৰত ৰত্ন।
নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতৰ মছলা উত্থান বুলি কোৱা হয়? উত্তৰ অপশ্যন ডি কেৰেলা। নিম্নলিখিত কাক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়? উত্তৰ অপশ্যন এ ক্ৰীড়া প্ৰশিক্ষক। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? উত্তৰ অপশ্যন ডি ময়ূৰ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ অপশ্যন ডি জৱাহৰলাল নেহেৰু। আমাৰ শৰীৰত কিমানটা হাড় আছে? উত্তৰ অপশ্যন চি 206 ডাল। নিম্নলিখিত কোনটো খেল এটা ইনডোৰ খেল হয়? উত্তৰ অপশ্যন ডি টেবুল টেনিছ। কোন সময়ত ৰামধেনু দেখা যায়? উত্তৰ অপশ্যন বি বৰষুণৰ সময়ত। LBW শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ অপশ্যন চি ক্ৰিকেটৰ সৈতে সম্পৰ্কিত। ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো? উত্তৰ অপশ্যন বি পৰমবীৰ চক্ৰ। আমাৰ দেশত গান্ধী জয়ন্তী কেতিয়া উদযাপন কৰা হয়? উত্তৰ অপশ্যন বি 2 অক্টোবৰ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ অপশ্যন বি চাৰ্লছ বেবেজ। কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ অপশ্যন বি 2 ডিচেম্বৰ। নিম্নলিখিত কোনটো এটা সার্চ ইঞ্জিন নহয়? উত্তৰ অপশ্যন ডি ইনষ্টাগ্ৰাম। নিম্নলিখিত কোনটো এটা ইনপুট ডিভাইস? উত্তৰ অপশ্যন বি মাউস। 1 KB কিমান বাইটৰ সমান? উত্তৰ অপশ্যন এ 1024 বাইট। কম্পিউটাৰত ব্যৱহৃত IC চিপটো তৈয়াৰ কৰা হয়? উত্তৰ অপশ্যন চি সিলিকনেৰে। চীনৰ ৰাজধানী কি? উত্তৰ অপশ্যন এ বেইজিং। ফ্ৰান্সৰ ৰাজধানী কি? উত্তৰ অপশ্যন চি পেৰিছ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা কোন আছিল? উত্তৰ অপশ্যন বি বাচেন্দ্ৰী পাল। চাৰমিনাৰ কোনখন চহৰত অৱস্থিত? উত্তৰ অপশ্যন চি হায়দৰাবাদ। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? উত্তৰ অপশ্যন চি ৰাজস্থান। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল উপকূল আছে? উত্তৰ অপশ্যন চি গুজৰাট। সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা মহাদেশ কোনখন? উত্তৰ অপশ্যন বি এছিয়া। আমাৰ শৰীৰৰ কোনটো অংশই তেজ পৰিশোধক হিচাপে কাম কৰে? উত্তৰ অপশ্যন বি বৃক্ক বা কিডনীয়ে। নেমুত পোৱা এচিডৰ নাম কি? উত্তৰ অপশ্যন ডি সাইট্ৰিক এচিড। পৃথিৱীৰ আটাইতকৈ সৰু সাগৰৰ নাম কি? উত্তৰ অপশ্যন চি আৰ্কটিক মহাসাগৰ। দ্বিতীয় বিশ্বযুদ্ধ কোন বছৰত আৰম্ভ হৈছিল? উত্তৰ অপশ্যন চি 1939 চনত। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? উত্তৰ অপশ্যন বি মাদাৰ টেৰেছা।
ছানি শৰীৰৰ কোনটো অংশৰ সৈতে সম্পৰ্কিত এটা ৰোগ? উত্তৰ অপশ্যন চি চকু। অলিম্পিকৰ পতাকাত কিমানটা আঙুঠি আছে? উত্তৰ অপশ্যন চি 5। নিম্নলিখিত কোনটো প্ৰাণী পানী অবিহনে আটাইতকৈ দীঘলীয়া সময় জীয়াই থাকিব পাৰে? উত্তৰ অপশ্যন চি নিগনি। পৃথিৱীৰ প্ৰথম হিন্দী ভাষা কোৱা ৰবটৰ নাম কি? উত্তৰ অপশ্যন এ ৰশ্মি। জোহান্সবাৰ্গ কোনখন দেশৰ? উত্তৰ অপশ্যন ডি দক্ষিণ আফ্ৰিকাৰ। নিম্নলিখিত কোনটো ৱেব ব্ৰাউজাৰ হয়? উত্তৰ অপশ্যন ডি এই সকলোবোৰ। কামাখ্যা দেৱীৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ অপশ্যন ডি অসমত। ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ অপশ্যন চি বেংগালুৰু। কোন বছৰত পলাচী যুদ্ধ হৈছিল? উত্তৰ অপশ্যন চি 1757 চনত। উদ্ভিদৰ বিকাশৰ হাৰ কোনটো সঁজুলিৰ দ্বাৰা জোখা হয়? উত্তৰ অপশ্যন বি অক্সিনোমিটাৰ। প্ৰথম বিশ্বযুদ্ধ কোন বছৰত সমাপ্ত হৈছিল? উত্তৰ অপশ্যন চি 1918 চনত। ফাউণ্টেইন পেন প্ৰথমে ক'ত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ অপশ্যন বি ইজিপ্ত। ভাৰতত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিযুক্তি কৰে? উত্তৰ অপশ্যন চি ৰাষ্ট্ৰপতি। সাগৰত পানীৰ গড় লৱণতা কিমান? উত্তৰ অপশ্যন বি 3.5%। সৌৰজগতৰ কোনটো গ্ৰহক গেছ দানৱ গ্ৰহ বুলি কোৱা হয়? উত্তৰ অপশ্যন ডি বৃহস্পতি। ভাৰতৰ ৰাষ্ট্ৰীয় নদীৰ নাম কি? উত্তৰ অপশ্যন বি গংগা। ভাৰতীয় উপমহাদেশ মূলতঃ এটা অংশ আছিল? উত্তৰ অপশ্যন বি গণ্ডৱানা ভূমিৰ। অজন্তাৰ গুহাবোৰ ক'ত অৱস্থিত? উত্তৰ অপশ্যন চি মহাৰাষ্ট্ৰ। চালাজং সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ অপশ্যন বি হায়দৰাবাদ। পতঞ্জলি কাৰ সৈতে সম্পৰ্কিত? উত্তৰ অপশ্যন ডি যোগ দৰ্শন। ব্ৰহ্মা সমাজৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ অপশ্যন এ ৰাজা ৰামমোহন ৰায়। লোচাং হৈছে এক উৎসৱ যাক উদযাপন কৰা হয়? উত্তৰ অপশ্যন এ ছিকিমত। গিৰনাৰ পাহাৰবোৰ ক'ত অৱস্থিত? উত্তৰ অপশ্যন এ গুজৰাট। LANৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ অপশ্যন এ লোকেল এৰিয়া নেটৱৰ্ক। DOSৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ অপশ্যন এ ডিস্ক অপাৰেটিং চিষ্টেম। BIOSৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ অপশ্যন বি বেচিক ইনপুট আউটপুট চিষ্টেম। গৌতম বুদ্ধৰ প্ৰকৃত নাম কি আছিল? উত্তৰ অপশ্যন বি সিদ্ধাৰ্থ। কম্পিউটাৰৰ মগজু কোনটো অংশ? উত্তৰ অপশ্যন এ CPU। যীশুৰ জন্ম ক'ত হৈছিল?
উত্তৰ অপশ্যন চি বেথেলহেমত। অসমৰ ৰাজধানী কি? উত্তৰ অপশ্যন বি দিছপুৰ। বিহাৰৰ ৰাজধানী কি? উত্তৰ অপশ্যন এ পাটনা। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী কি? উত্তৰ অপশ্যন এ শ্ৰীনগৰ আৰু জম্মু। মহাৰাষ্ট্ৰৰ ৰাজধানী কি? উত্তৰ অপশ্যন ডি মুম্বাই। ৰামায়ণত কিমানটা অধ্যায় আছে? উত্তৰ অপশ্যন বি ৭। ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা চৰকাৰী ভাষা উল্লেখ কৰা হৈছে? উত্তৰ অপশ্যন বি ২২। পৃথিৱীত দিন ৰাতি হয়? উত্তৰ অপশ্যন এ দৈনিক গতিৰ বাবে। নিম্নলিখিত কোনটো জাপানৰ মানচেষ্টাৰ বুলি কোৱা হয়? উত্তৰ অপশ্যন এ ওচাকা। অশোকৰ শিলালিপিৰ লিপি কি? উত্তৰ অপশ্যন বি ব্ৰাহ্মী। নিম্নলিখিত কোনটো শাসকক চিলাৰায় বুলি জনা যায়? উত্তৰ অপশ্যন চি শুক্লধ্বজ। ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়? উত্তৰ অপশ্যন এ লুনি। মালদ্বীপ আৰু ভাৰতৰ মাজত সামুদ্ৰিক সীমাক কি বুলি কোৱা হয়? 8 ডিগ্ৰী কেনেল। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কোনখন জিলাত সৰ্বাধিক? উত্তৰ অপশ্যন চি কামৰূপ মেট্ৰপলিটান। ত্ৰিপলি কোনখন দেশৰ ৰাজধানী? উত্তৰ অপশ্যন বি লিবিয়া। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ অপশ্যন চি দয়ানন্দ সৰস্বতী। কনকলতা বৰুৱা নিম্নলিখিত কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল? উত্তৰ অপশ্যন এ ভাৰত ত্যাগ আন্দোলন। বন্ধুসকল, ভিডিঅ'টো ইনফৰ্মেটিভ হ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।